হেল্ল' এভৰিৱান, ভালনে সকলোৰে? আশা কৰোঁ সকলোৱে ভালে আছে। তো আকৌ মোৰ এটা সৰু ব্লগলৈ আপোনাক সকলোকে স্বাগতম। তো আজি এটা বেলেগ ব্যঞ্জন বনাবলৈ গৈ আছোঁ। আপোনাক সকলোৱে ফুলকবিৰ লগত মাছ খাই পাইছে চাগে, কিন্তু মই আজি ফুলকবি আৰু চিকেনৰ এখন খুব সোৱাদ লগা আঞ্জা বনাবলৈ গৈ আছোঁ। এখেতে ক'লে যে মাছৰ লগত নহয়, আজি আমি চিকেনৰ লগতে এইটো খাই দিম। তো তেওঁ চিকেন লৈ আহিলে। মই এনেকৈ দুটা ওলকবিও আছিলে, আলু দিয়া নাই, আলুটো সকলোতে মই দি ভাল নাপাওঁ। তো আলুৰ ঠাইত মই ওলকবিটো দিলোঁ। তাৰপিছত ফুলকবিখিনি আনি পেলাই গোটেইখিনিৰে বাকলি গুচাই ধুনীয়াকৈ ধুই মেলি, আৰু মই ওলকবি আৰু ফুলকবিটো মানে কি ডাইৰেক্ট কেনেকৈ দি পেলাই মই আঞ্জাটো নবনাওঁ। মই অকণমান নিমখ আৰু পানীত দি পেলাই আগতে বইল কৰি লওঁ, যেনেকৈ চিকেনটো আমি বইল কৰোঁ। তো এনেকৈ বইল কৰি সেইটো হয় মানে মই গোটেইখিনি পিঁয়াজ, নহৰু, আদা সৰু সৰুকৈ কাটি ল'লোঁ, কিন্তু গোটেই সৰু নহ'লে সেইকাৰণে অকণমান এইটোৰে পিচি লৈছোঁ। তাৰপৰা বিলাহী এটাও আছিলে, সেইটো গুটিটো উলিয়াই পেলাওঁ মই বিলাহীৰ, সেইটো নিদিওঁ। এইখিনি অলম'ষ্ট হৈ গৈছে মোৰ। তাৰপিছত প্ৰকৰণটো মই বনালোঁ, সেইটো বেলেগ এটা ভিডিঅ'ত আপোনালোকক দি দিম, নহ'লে খুব দীঘলীয়া হৈ যায়। তাৰপিছত এইখিনি দেখিবলৈ ইমান কালাৰফুল হৈছে আৰু খাবলৈ খুব বেছি টেষ্টি হৈছে। তাৰপিছত মই অকণমান মানে চিকেনৰ বন 3-4 পিচমান আহিছিলে মাংস সেইখিনিৰ লগত। তো সেই বনখিনি মই কি কৰিছোঁ, চুপ বনাইছোঁ। তো চুপৰ ৰেচিপিটো মই আপোনালোকক এক্সট্ৰাকৈ দি আছোঁ। কিন্তু এই চিকেন আৰু ফুলকবি ওলকবিৰ ইমান ধুনীয়া সোৱাদ লগা এখন আঞ্জা হয়, মানে আপোনালোকে বনাই খাব। ৰেচিপিটো মই দি আছোঁ বাৰু। এইখিনি মই চুপ বনাইছিলোঁ। ধনিয়া পাত দিলেতো আৰু সকলোবিলাকে খাই ভাল লাগে। তো এনেকৈ ধনিয়া দি পেলাই অকণমান চুপ বনালোঁ, বাকীখিনি আঞ্জা বনালোঁ, ভাতকেইটাও বনাইছোঁ। এতিয়া দুজনে মিলি অকণমান পিছত খামগৈ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।